হেল্ল' ডিয়েৰ, আশা কৰোঁ সকলো ভালে আছে। আজিৰ পৰা ৩-৪ দশক আগতে আমি যেতিয়া স্কুলত পঢ়োঁ তেতিয়া প্ৰায়ে গাইছিলোঁ চাইকেলৰ পাঞ্চাৰ, ছোৱালী ডেন্সাৰ, স্কুলৰ ভেঞ্চাৰ আৰু বেমাৰৰ কেঞ্চাৰ। ইয়াৰ কোনোবা এটা পাল্লাত পৰিলে বোলে মানুহৰ নগুৰ নাগতি সীমা নোহোৱা হয়। সেয়ে যদি ধেমালিতে কোৱা কথা, আমি আজি ৩-৪ দশকৰ পিছতো একবিংশ শতিকাত থিয় হৈ আধুনিক চিকিৎসা বিজ্ঞানৰ ইমান উন্নতি প্ৰত্যক্ষ কৰিছোঁ যদিও কেঞ্চাৰ শব্দ এতিয়াও সকলো শ্ৰেণীৰ মানুহৰ যাতে ভয়ৰ সৃষ্টি কৰে। কাৰণ কোনেও নাজানে কোন কেতিয়া এই ৰোগৰ চিকাৰ হয়। ই এনে এটা ৰোগ যি ৰোগে অতি সন্তৰ্পণে মানুহৰ দেশত সৃষ্টি হৈ মানুহক মৃত্যুৰ মুখলৈ তিল তিলকৈ আগবঢ়াই লৈ যায়। যিদিনা এজন ব্যক্তিয়ে জানিব পাৰে যে তেওঁৰ কেঞ্চাৰ হৈছে, সেইদিনা বহু ক্ষেত্ৰত তেওঁ হৈ পৰে প্ৰিয়জনৰ পৰা মানসিকভাৱে বিচ্ছিন্ন ব্যক্তি। কেঞ্চাৰ মানেই যেন মৃত্যুৰ পৰৱানা। ৰোগীক বেছি কাহিল কৰে মৃত্যু ভয়ে। অথচ অভিজ্ঞ চিকিৎসকৰ হাতত সোনকালে ধৰা পৰিলে বেছিভাগ প্ৰাক কেঞ্চাৰ বা প্ৰাথমিক কেঞ্চাৰ অৱস্থাত সফলতাৰে চিকিৎসা কৰি সম্পূৰ্ণ আৰোগ্য কৰিব পৰা যায়। এতিয়া আমি কেঞ্চাৰৰ অৱস্থাৰ সফলতাৰে চিকিৎসা কৰি সম্পূৰ্ণ আৰোগ্য কেনেকৈ কৰিব পৰা যায় সেই বিষয়ে কিছু আলোচনা কৰিম। প্ৰথমতে কেঞ্চাৰৰ বিষয়ে কেনেকৈ হয়, কিয় হয়, এনেকুৱা ধৰণৰ সামান্য আভাস দিবলৈ আমি চেষ্টা কৰিম, যাতে ৮০% মুখ গহ্বৰ কেঞ্চাৰ ৰোগৰ কাৰক গুটকা, পান মছলা, ধঁপাত ইত্যাদি সেৱন আৰু প্ৰচলনৰ বিৰুদ্ধে তীব্ৰ জনমত এটা গঢ়ি উঠে। সমগ্ৰ ভাৰতবৰ্ষত যোৱা কিছু বছৰ ধৰি কেঞ্চাৰ ৰোগীৰ সংখ্যা অভাৱনীয়ভাৱে বাঢ়ি আহিছে। তাৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলতে কেঞ্চাৰ ৰোগীৰ সংখ্যা সৰহ। চৰকাৰী হিচাপ মতে ২০১২ বৰ্ষত কেৱল অসমতে ১২,০০০তকৈ অধিক লোক কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে ৪০% ভুগিছে মুখ গহ্বৰৰ কেঞ্চাৰ ৰোগত। HIV-তকৈও যেন ৰাজ্যখনত ভয়াৱহভাৱে কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। মুখৰ কেঞ্চাৰ মহিলাতকৈ পুৰুষৰ বেছি হয়। পশ্চিমীয়া উন্নত দেশৰ তুলনাত ভাৰতত কেঞ্চাৰ ৰোগীৰ মৃত্যুৰ হাৰ বেছি। এতিয়া মুখ গহ্বৰৰ কেঞ্চাৰ কিয় আৰু ক'ত হয় আমি জানো। মুখ গহ্বৰৰ কেঞ্চাৰ মানে ওঠ, দাঁতৰ আলু, জিভা, তালু, মুখৰ কোনো অংশত হোৱা কেঞ্চাৰ। মুখ গহ্বৰৰ কেঞ্চাৰ বহু কাৰণে হ'ব পাৰে। সাধাৰণতে অত্যাধিক গুটকা, পান মছলা, ধঁপাত, তামোল, চূণ, মদ সেৱন আৰু ধূমপান কৰা লোকৰ উপৰিও মুখৰ ভিতৰত থকা পচা, ভঙা দাঁত, ঢিলা কৃত্ৰিম দাঁত বা ডেঞ্চাৰ ইত্যাদিৰ দ্বাৰা দীৰ্ঘদিন ধৰি ঘহনি খাই খাই জিভা, দাঁতৰ আলু, গালৰ ভিতৰৰ ফালে আৰু মুখ গহ্বৰৰ তালুত কেঞ্চাৰ হ'ব পাৰে। দাঁতৰ আলু, গালৰ ভিতৰৰ ফালে আৰু তাৰ আশে পাশে গুটকা, পান মছলা, ধঁপাত, চূণ, তামোল পাণ আদি বেছি সময় ধৰি ৰাখিলে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বেছি। আৰম্ভণিতে ই এটা বগা দাগ, লিউকোপ্লেকিয়া, ছাবমিউকাছ ফাইব্ৰোচিছ, লাইকেন প্লেনাছ আদি অৱস্থাৰ ভিতৰত দেখা দিয়ে। ইয়াক প্ৰাক কেঞ্চাৰ বা প্ৰি কেঞ্চাৰাছ লিচন বুলি কোৱা হয়। সময়ত উপযুক্ত চিকিৎসা পালে ৮০ বা ৯০% মানুহৰ ক্ষেত্ৰত ইয়াৰ পৰা আৰোগ্য লাভ হয়। ধূমপান কৰা লোকৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে ওঠ, জিভা আৰু তালুত। সকলো ধৰণৰ মুখৰ কেঞ্চাৰ ৰোগীৰ ভিতৰত ওঠৰ কেঞ্চাৰে সোনকালে ধৰা পৰে, সোনকালে চিকিৎসাৰ প্ৰতি সঁহাৰি জনায় আৰু ভাল হৈ উঠে। আনহাতে জিভাৰ কেঞ্চাৰ ধৰা পৰে আৰু চিকিৎসাৰ প্ৰতি সঁহাৰি জনায় সকলোতকৈ দেৰিকৈ। জিভাৰ কেঞ্চাৰ সাধাৰণতে জিভাৰ কাষৰ ফালে হোৱা দেখা যায়। মুখৰ কেঞ্চাৰৰ শতকৰা ৫০জন পুৰুষ আৰু ৩০গৰাকী মহিলা ভোগে জিভাৰ কেঞ্চাৰত। মুখৰ তালুত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা তুলনামূলকভাৱে কম। নিয়মিতকৈ অত্যাধিক ধূমপান আৰু মদ্যপান লোকৰ শতকৰা ২জন আৰু ৩গৰাকী মহিলা জিভাৰ তলত মুখৰ মজিয়াত কেঞ্চাৰ হোৱা দেখা যায়। মুখ গহ্বৰৰ কেঞ্চাৰ আৰম্ভণিতে সাধাৰণতে বিষ কোব নাথাকে বাবে ধৰা পৰে বৰ পলমকৈ, অথবা সেই বিষ মুখত নহয় অন্য ঠাইতো হ'ব পাৰে, বিশেষকৈ কাণ, ডিঙি আৰু মুখমণ্ডলৰ বাহিৰ ফালে। মুখৰ যিকোনো অংশত ফাটি ফাটি যোৱা বা গুটিৰ দৰে ৰং সলনি হোৱা ঘাঁ কেঞ্চাৰে হোৱাৰ সম্ভাৱনা থাকে, যি বহু সময়ত ফুলকবি আকৃতি লয় আৰু অলপ আঘাততে য'ৰ পৰা তেজ ওলায়। গতিকে ফুলকবি আকৃতিৰ ঘাঁ আৰু অলপ আঘাততে তেজ ওলোৱা, সেই তেনেকুৱা ধৰণৰ ঘাঁৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। ই মুখ গহ্বৰৰ ভিতৰত বা ওঠৰটো কোণতো হ'ব পাৰে। মুখৰ কেঞ্চাৰ শৰীৰৰ অন্য অংশলৈ বিয়পি পৰি দ্ৰুত সম্ভাৱনা থাকে। সেয়েহে মুখত বগা দাগ বা বহুদিন ধৰি নুশুকোৱা ঘাঁহ দেখিলেই লগে লগে অভিজ্ঞ দন্ত চিকিৎসক বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত। কেঞ্চাৰ ৰোগ এতিয়া কেনেকৈ আৰম্ভ হয়? শেহতীয়া গৱেষণা মতে যিহেতু কেঞ্চাৰ ৰোগ পোনপটীয়াকৈ কোনো বেক্টেৰিয়া, ভাইৰাছ আদি বীজাণুৰ দ্বাৰা নহয়, গতিকে ই দেহৰ কোষসমূহত থকা জিন DNA ওপৰত দেহৰ কোষৰ আভ্যন্তৰত প্ৰতিনিয়ত চলি থকা জাৰণ প্ৰক্ৰিয়া, যদি অক্সিডেশ্যন বুলি কোৱা হয়, ফলত ইলেক্ট্ৰন হেৰুৱাই অত্যন্ত অস্থিৰ আৰু ক্ৰিয়াশীল হোৱা কিছুমান অক্সিজেনৰ অণু, যাক কোৱা হয় মুক্তমূলক বা ফ্ৰী ৰেডিকেল,
তাৰ প্ৰভাৱত উৎপৰিৱৰ্তিত হোৱা অনিয়মিত কোষৰ এটা শৃংখল। সেয়েহে এই ৰোগ সঠিক ঔষধ ওলোৱা এতিয়াও সম্ভৱ হৈ উঠা নাই। জনা গৈছে যে এজন সুস্থ সবল মানুহৰ দেহত সকলো সময়তে প্ৰায় 10,000 অনিয়মিত কোষ থাকে। যদিও সেইবিলাক কোষবিলাক কেঞ্চাৰ নহয়, সেইবিলাক অনিয়মিত কোষ খালী, যি প্ৰতি মুহূৰ্ততে কেঞ্চাৰ কোষলৈ উৎপৰিৱৰ্তন নোহোৱাকৈ সৃষ্টি আৰু ধ্বংস হৈ থাকে। অত্যাধিক মুক্তমূলক অনুপস্থিত দেহৰ সবল ইমিউন ছিষ্টেম নাথাকিলে আৰু কোষ সুৰক্ষণ ব্যৱস্থা নাথাকিলে তেতিয়াহে এই কেঞ্চাৰ হোৱাৰ সেইবিলাক কোষৰ পৰা সম্ভাৱনা থাকে। আমি গ্ৰহণ কৰা পুষ্টিকৰ আৰু সুষম খাদ্যত প্ৰধানতঃ খাদ্যপ্ৰাণ A, C, E, চেলেনিয়াম, জিংক, কপাৰ, আইৰণ, মলিবডেনাম, মেংগানিজ ইত্যাদি মৌলৰ সহায়ত যি এণ্টিঅক্সিডেণ্টৰ কাম কৰে, যি অত্যন্ত ক্ষতিকাৰক মুক্তমূলক মানে ফ্ৰী ৰেডিকেলসমূহক সিহঁতৰ হেৰুৱা ইলেক্ট্ৰনটো দান দি সুস্থিৰ অৱস্থালৈ আনে। কিন্তু প্ৰদূষিত পৰিৱেশ, অপুষ্টিকৰ আৰু ভেজাল খাদ্য, মানসিক উদ্বেগ, বেক্টেৰিয়া, ভাইৰাছ আদি দীৰ্ঘদিন ধৰি হোৱা সংক্ৰমণ, অনিষ্টকৰ বিকিৰণৰ প্ৰভাৱ, ধৰক পাৰমাণৱিক আৱৰ্জনা, মহাজোতিকীয় ৰশ্মি, মোবাইল টাৱাৰ, আল্ট্ৰাভায়োলেট এক্সৰে ইত্যাদিৰ পৰা নিৰ্গত হোৱা যি ক্ষতিকাৰক বিকিৰণ, অসংলগ্ন জীৱন ধাৰণ, চেডেণ্টাৰী লাইফষ্টাইল বুলি কয়, বৃদ্ধ অৱস্থা, মদ আৰু ধঁপাত সেৱন ইত্যাদি কাৰকৰ ফলত মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় আৰু ফলস্বৰূপে দেহত জাৰক প্ৰতিজাৰকৰ যিটো অসাম্য অৱস্থা, অক্সিজেন এণ্টিঅক্সিডেণ্ট ইমবেলেঞ্চ হয়। ইমবেলেঞ্চ হৈ পেলাই তাৰ ফলত প্ৰতিজাৰকৰ দ্বাৰা প্ৰশমিত হোৱা মুক্তমূলকসমূহে দেহৰ কেঞ্চাৰ, হৃদৰোগ, ডায়েবেটিছ, বিভিন্ন ধৰণৰ স্নায়ু আৰু অসাংক্ৰমক তন্ত্ৰ সম্পৰ্কীয় ৰোগৰ সৃষ্টি কৰে। এতিয়া মূৰ গোবৰ কেঞ্চাৰ আধুনিক চিকিৎসাবিলাকৰ আলোচনা কৰোঁ। বৰ্তমান অৱস্থাত মূৰ গোবৰ কেঞ্চাৰৰ স্থান আৰু অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি মোটামুটিকৈ চিকিৎসা হৈছে শল্য চিকিৎসা মানে চাৰ্জাৰী, ৰেডিয়েশ্যন থেৰাপি আৰু কেম'থেৰাপি, জিন থেৰাপি, অসাংক্ৰমক থেৰাপি, হৰম'ন থেৰাপি, ভেকচিন থেৰাপি, প্ৰটন বিম থেৰাপি, টাৰ্গেটেড থেৰাপি, প্ৰতিজাৰক থেৰাপি, অজন থেৰাপি আদি বহুত চিকিৎসা ব্যৱস্থা এতিয়াও পৰীক্ষামূলক পৰ্যায়তে আছে। নোবেল পুৰস্কাৰপ্ৰাপ্ত বিজ্ঞানী লাইনাছ পাউলিং আৰু চিকিৎসা বিজ্ঞানী ডক্টৰ এৱান কেমেৰুন সহ বিশ্বৰ কিছু প্ৰসিদ্ধ গৱেষকে উচ্চ মাত্ৰা মানে মেগাড'জত খাদ্যপ্ৰাণ চি পৰীক্ষামূলকভাৱে কিছুমান কেঞ্চাৰ ৰোগীৰ ওপৰত প্ৰয়োগ কৰি দেখুৱাইছে যে এই ক্ষেত্ৰত প্ৰাথমিক অৱস্থাত থকা কেঞ্চাৰ ৰোগ আৰোগ্য কৰাৰ উপৰিও কেঞ্চাৰ ৰোগীৰ জীৱন দীৰ্ঘস্থায়ী কৰাত সহায় কৰে। মই নিজেও আজি বহু বছৰে দেশ বিদেশত কাম কৰি অধিকাংশ ৰোগীৰ মুখ গহ্বৰ প্ৰাক কেঞ্চাৰৰ অৱস্থা, যোনটো প্ৰি কেঞ্চাৰাছ লিচন বুলি কয়, এইটো কেঞ্চাৰ নহয় কিন্তু প্ৰি কেঞ্চাৰাছ লিচন, যি আগতে মই কৈ আহিছোঁ লিউকোপ্লেকিয়া, ছাবমিউকাস গ্ৰাভিছ আদি, এই ক্ষেত্ৰত উচ্চ মাত্ৰা খাদ্যপ্ৰাণ চি ইণ্ট্ৰাভেনাছ আৰু মুখেৰে ব্যৱহাৰ কৰি কেঞ্চাৰলৈ পৰিৱৰ্তন নোহোৱাকৈ আৰোগ্য কৰাত সফল হৈছোঁ। কেঞ্চাৰ ৰোগীৰ বাবে প্ৰয়োজনীয় উপযুক্ত চিকিৎসাৰ লগতে অতি প্ৰবল মানসিক শক্তি আৰু আত্মবিশ্বাস যোগোৱাটো, যি দেহৰ অসাংক্ৰমক তন্ত্ৰ শক্তিশালী কৰি তুলিব পাৰে। ইমিউন ছিষ্টেমটো মানুহৰ মানসিক শক্তি আৰু আত্মবিশ্বাস বঢ়োৱাত ইমিউন ছিষ্টেমটো বহুত কাম কৰে। ইমিউন ছিষ্টেমটো সেইকাৰণে আমি এই খাদ্যৰ উপৰিও মানুহৰ মানসিক শক্তি আত্মবিশ্বাস বেছি থাকিব লাগে। ভাৰতৰ প্ৰসিদ্ধ ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙৰ হাঁওফাঁওৰ কেঞ্চাৰ ৰোগীৰ পৰা আৰোগ্য লাভ কৰি পুনৰ আগৰ দৰে ক্ৰিকেটত দেখুওৱা পাৰদৰ্শিতাৰ বাবে আধুনিক চিকিৎসা পদ্ধতিৰ লগত কেঞ্চাৰ বিৰুদ্ধে কৰাৰ যুঁজত তেওঁক এজন প্ৰবল আত্মবিশ্বাসী মনোভাৱ, ধৈৰ্য, অদমনীয় ইচ্ছাশক্তি তেওঁৰ ক্ষেত্ৰত কি অপৰিসীম যোগাত্মক ভূমিকা লৈছিল সেয়া অনুমান কৰিব পাৰি। তেওঁৰ টেষ্ট অফ লাইফ ফ্ৰম ক্ৰিকেট টু কেঞ্চাৰ এণ্ড বেক এখন কিতাপ আছে, সেই কিতাপখন তেওঁ আত্মজীৱনীমূলক কিতাপ, সেইখন পঢ়িলে ইয়াৰ অনুমান পাব পাৰি। অকল যুৱৰাজেই নহয়, তেওঁৰ দৰে মুম্বাইৰ ৰিডাৰ ডাইজেষ্ট পত্ৰিকাৰ প্ৰাক্তন মুখ্য সম্পাদক লেখক অশোক মহাদেৱন, নতুন দিল্লীৰ চলচ্চিত্ৰ নিৰ্মাতা লেখক চাৰ্ভি যোশী, ইংৰাজী বিষয়ৰ অধ্যাপিকা ইন্দুবালা আৰোৰা আদি বিখ্যাত আদি বহু হাজাৰ হাজাৰ লোকে কেঞ্চাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ কৰি জয়লাভ কৰিছে। এতিয়া মুখ গহ্বৰৰ কেঞ্চাৰ চিকিৎসা ক'ত কৰাব? বৰ্তমানলৈকে অসমত কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ বাবে গুৱাহাটী বি.বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠান, যোৰাবাটত উত্তৰ পূব কেঞ্চাৰ প্ৰতিষ্ঠানৰ গৱেষণা প্ৰতিষ্ঠান, শিলচৰৰ কাছাৰ কেঞ্চাৰ চিকিৎসালয়ৰ গৱেষণা কেন্দ্ৰ আদি কেইবাখনো চৰকাৰী ব্যক্তিগত চিকিৎসা আছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগত 200 বিচনাযুক্ত অত্যাধুনিক পেট স্কেন মেচিনসহ উপযুক্ত এখন পূৰ্ণ পৰ্যায়ৰ কেঞ্চাৰ চিকিৎসালয়ও গঢ়ি উঠিছে। মুম্বাই পেৰেলত অৱস্থিত এছিয়াৰ ভিতৰত এখন অতি উৎকৃষ্ট কেঞ্চাৰ চিকিৎসালয়, উচ্চ পৰ্যায়ৰ অত্যাধুনিক
যন্ত্ৰ পাতিৰ সমৃদ্ধ টাটা স্মাৰক চিকিৎসালয়, টাটা মেমৰিয়েল যিটো কোৱা হয়, কেঞ্চাৰ ৰোগীৰ চিকিৎসাৰ বাবে মানুহে প্ৰায়ে ভবাৰ দৰে বহু টকা নালাগে। চিকিৎসালয়খনত বান্দাত থকা পুনৰ সংস্থাপন কেন্দ্ৰত সাধাৰণ শ্ৰেণীৰ চিকিৎসা কৰা ৰোগীসকলক বিনামূলীয়াকৈ থকা খোৱাৰ উপৰিও চিকিৎসালয় অনা নিয়া কৰা বাছৰ সেৱা আছে। অসমৰ পৰা যোৱা ৰোগীৰ বাবে নবী মুম্বাইত ৱাচিত অসম ভ্ৰমণত কম খৰচত থকাৰ ব্যৱস্থা আছে। আৰ্থিকভাৱে দুৰ্বল ৰোগীসকলক অসম চৰকাৰে আৰ্থিক সাহায্যও প্ৰদান কৰে। মুম্বাইত থকা অসম এছ'চিয়েশ্যনে কিছু ৰোগীক আৰ্থিক সকাহ দিয়ে। তাৰোপৰি চিকিৎসালয়খনৰ লগত জড়িত থকা নানা সামাজিক সংস্থাই দুখীয়া ৰোগীসকলৰ খোৱা বোৱা, কাপোৰ কানিৰ উপৰিও চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰে। অসমৰ কেঞ্চাৰ ৰোগীৰ সুবিধাৰ্থে মুম্বাই দীপশিখা ফাউণ্ডেশ্যনে নবী মুম্বাইত দুটাকৈ সুলভ মূল্যৰ অতিথিশালা স্থাপন কৰিছে আৰু ৰোগীসকলৰ উন্নত চিকিৎসা পোৱাৰ ক্ষেত্ৰত স্বেচ্ছাসেৱকসকলে যথেষ্ট সহায় কৰি আহিছে। লগতে দীপশিখা ফাউণ্ডেশ্যনৰ কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। কিছুমান কেঞ্চাৰ প্ৰতিৰোধক খাদ্যৰ বিষয়ে মই এতিয়া কথা কওঁ। আমেৰিকান ইনষ্টিটিউট অৱ কেঞ্চাৰ ৰিচাৰ্চ আৰু ৱৰ্ল্ড কেঞ্চাৰ ৰিচাৰ্চ ফাণ্ডে এটা সমীক্ষাত কৈছে যে দৈনিক 400 গ্ৰাম বা তাতকৈ বেছি শাক পাচলি আৰু ফল মূল খালে কেঞ্চাৰ ৰোগৰ সম্ভাৱনা শতকৰা 20ৰ পৰা 40% হ্ৰাস পায়। যেনে নেমু, সুমথিৰা ইত্যাদি টেঙাজাতীয় ফল মূল, তাৰপিছত কেঁচা বিলাহী, গাজৰ, চয়াবিন, ফুলকবি, বন্ধাকবি, ব্ৰকলি, কাঠফুলা, কেঁচা নহৰু, পিঁয়াজ, জালুক, কম পৰিমাণে জ্বলা জলকীয়া, কেঁচা হালধি, আপেল, আঙুৰ জাতীয় ফল মূল, ক'লাজামু, জেতুলী টেঙা ইত্যাদি আঙুৰ জাতীয় ফল মূলেৰে আমি ধৰিব পাৰোঁ। তৰমুজ, চিৰাল, জৈৱিক সেউজীয়া চাহ, অৰ্গেনিক গ্ৰীণ টি বুলি যদি আমি কওঁ ইত্যাদি। এইবোৰ উন্নত খাদ্যমানৰ হ'বলৈ হ'লে হৰম'ন, কীটনাশক ঔষধ ইত্যাদিৰ পৰা মুক্ত জৈৱ সাৰৰ ব্যৱহাৰৰ দ্বাৰা উৎপাদিত হোৱা উচিত। কিছুমান কেঞ্চাৰ সৃষ্টিকাৰী খাদ্য আমি নোখোৱাটোৱে ভাল, যেনে পোৰা মাংস আৰু মাছ, ৰঙা মাংস। আমেৰিকাৰ দ্য চেণ্টাৰ ফৰ ছায়েন্স ইন পাব্লিক ইণ্টাৰেষ্টৰ মতে ছ'ডা আৰু বেছি পৰিমাণে ফছফৰিক এচিড বা অন্য কাঢ়া এচিড আৰু চেনিৰ পৰা প্ৰস্তুত কৰা কেৰামেল নামৰ কেঞ্চাৰ উদ্দীপক যৌগ থকা শীতল পানীয় যেনে কোক, পেপচি, তথাকথিত এনাৰ্জি ড্ৰিংক আদি, মদ, আচাৰ, চিপছ ইত্যাদি খোৱাৰ পৰা বিৰত থাকিলে। মূৰ গহ্বৰৰ প্ৰাক কেঞ্চাৰ ৰোগীৰ কিছুমান সাধাৰণ লক্ষণ। মূৰ গহ্বৰৰ ভিতৰত যিকোনো অংশ বা জিভাত ৰঙৰ পৰিৱৰ্তন বা নুশুকোৱা ঘাঁ, মুখৰ ভিতৰত যিকোনো অংশ বা জিভাত বগা দাগ পৰা, মুখমণ্ডলৰ যিকোনো অংশ বিনা কাৰণত ফুলি যোৱা বা বিষ হোৱা। মূৰ গহ্বৰৰ কেঞ্চাৰ ৰোগীৰ কিছুমান সাধাৰণ লক্ষণ। মূৰ গহ্বৰৰ ভিতৰত যিকোনো অংশ বা জিভাত দৰৱ খালে বা দৰৱ লগালেও নুশুকোৱা ঘাঁ, ক্ৰমবৰ্ধমানে ই ফুলকবিৰ আকৃতি লয়। মুখৰ ভিতৰত যিকোনো অংশ বা জিভাত নুশুকোৱা ঘাঁৰ পৰা কোনো কাৰণত নোহোৱাকৈ তেজ ওলাই থকা, মুখমণ্ডলৰ যিকোনো অংশত বিনা কাৰণত ফুলি যোৱা আৰু বিষ হোৱা, শৰীৰ হেতা আৰু দুৰ্বল হৈ পৰা, ভোক কমি যোৱা, ওজন কমি যোৱা। এইবিলাক হৈছে কেঞ্চাৰৰ প্ৰাক কেঞ্চাৰৰ এটা লক্ষণ। কেঞ্চাৰ ৰোগৰ চিকিৎসাত জৰুৰী হৈছে প্ৰাথমিক ৰোগ নিৰ্ণয়, অৰ্থাৎ ৰোগটো প্ৰাৰম্ভতে চিনাক্ত কৰিব পৰা। আনহাতে যিমান দিন পৰ্যন্ত কেঞ্চাৰৰ আৰোগ্য সঠিক ঔষধ নোলাব সিমানলৈকে আমি গুৰুত্ব দিব লাগিব জনশিক্ষাৰ জৰিয়তে প্ৰতিৰোধ আৰু নিবাৰণৰ ওপৰত। মুখৰ কেঞ্চাৰ ৰোগ নিবাৰণৰ বাবে আমি কথাখিনিলৈ আমি চকু ৰাখিব লাগিব। চাধা তামোল, চূণ ইত্যাদি নোখোৱা, খালেও লগে লগে মুখ ধুই পেলোৱা যাতে মুখৰ ভিতৰত এইবোৰ জমা হৈ নাথাকে। ধূমপান অভ্যাস বৰ্জন কৰা, মদ্যপানৰ পৰিমাণ সীমিত কৰা, নিয়মিতভাৱে জ্বলা আৰু মছলাযুক্ত আহাৰ নোখোৱা, মূৰ গহ্বৰ পৰিষ্কাৰকৈ ৰখা, দাঁতৰ আলুৰ ৰোগ সোনকালে চিকিৎসা কৰোৱা, মুখৰ ভিতৰত ভঙা বা পচা দাঁত থাকিলে দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱা, কৃত্ৰিম দাঁত ভালদৰে ফিট নহ'লে অথবা পিন্ধিলে বিষ হ'লে ব্যৱহাৰ কৰিব নালাগে, কাৰণ ইয়াৰ পৰা আলু, জিভা আৰু গালত ঘাঁ হয় আৰু ঘাঁৰ পৰা সময়ত গৈ কেঞ্চাৰলৈ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা থাকে। সেইদৰে খাদ্যপ্ৰাণ এ, বি কমপ্লেক্স, চি, ই, চেলেনিয়াম, আইৰণ, জিংক, মলিবডেনাম, মেংগানিজযুক্ত আহাৰ এক নিৰ্দিষ্ট পৰিমাণে নিয়মিতভাৱে খাব লাগে, যিয়ে দেহত যোনটো জাৰক প্ৰতিজাৰকৰ এক সন্তুলিত অৱস্থাত ৰাখে। অস্বাভাৱিক দীৰ্ঘস্থায়ী উত্তেজনা, হতাশ, শোক ইত্যাদি এৰাই চলা উচিত, যিয়ে কেঞ্চাৰ ৰোগত উদ্দীপক হিচাপে কাম কৰিব পাৰে। কিছু কিছু ক্ষেত্ৰত কেঞ্চাৰ বংশগত ত্ৰুটিৰ বাবেও হ'ব পাৰে, সেয়ে বিয়া বাৰুৰ ক্ষেত্ৰত কুষ্ঠিতকৈ বংশগত ত্ৰুটিৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগে। খাদ্যবস্তু সুন্দৰ ৰং, গোন্ধ হ'বৰ বাবে প্ৰাকৃতিক দ্ৰব্যৰ পৰিৱৰ্তে কিছুমান ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ কৰে, যে এই কৃত্ৰিম ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা উচিত নহয়, যিয়ে বহু ক্ষেত্ৰত কেঞ্চাৰ ৰোগীৰ উদ্দীপনা হিচাপে কাম কৰে। দৈনন্দিন প্ৰাণায়াম, মেডিটেশ্যন, যোগাসন, লঘু ব্যায়াম, কচৰত সেইবুলি অত্যাধিক ব্যায়াম কৰাটো উচিত নহয়, কাৰণ ইয়াৰ ফলত বেছি মুক্তমূলকৰ সৃষ্টি হৈ হিতে বিপৰীত সম্ভাৱনা আছে।
যোগাত্মক আচৰণ, যদি পজিটিভ এটিটিউড বুলি কয়, আত্মবিশ্বাস মনোভাৱ, উপযুক্ত বিশ্ৰাম আৰু উচ্চমান বিশিষ্ট পুষ্টিকৰ আহাৰে দেহৰ অসাংক্ৰামক তন্ত্ৰ, যোনটো ইমিউন ছিষ্টেম, তাক সবল কৰে আৰু কোষ সুৰক্ষণ ব্যৱস্থাও সবল কৰি ৰখাৰ উপৰিও জাৰণগত যোনটো পীড়ন তাৰ পৰা সুৰক্ষা দিয়ে, অক্সিডেশ্যনৰ যোনটো পীড়ন তাৰ পৰা সুৰক্ষা দিয়ে। মদ আৰু ধঁপাত সেৱনকাৰী, অসংলগ্ন আলস্য জীৱন ধাৰণৰ অভ্যস্ত লোকসকল আৰু বৃদ্ধ লোকসকলৰ প্ৰতি ছমাহৰ মূৰে মূৰে অভিজ্ঞ দন্ত চিকিৎসকৰ দ্বাৰা মুখ গোবৰ পৰীক্ষা কৰি লোৱা উচিত। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহ জনাব। ধন্যবাদ।